নমস্কাৰ বন্ধু বান্ধৱীসকল, কচুথুৰিৰে জালুকি এখন খাইছে নাই? সেয়াকে বনাবৰ কাৰণে এসোপামান মই জালুক খুন্দি ল'লোঁ। জালুক খুন্দি পেলাই দুখিলামান মই কচুপাত আনিলোঁ। চব কচুপাততে দিম, কচুপাতেই খাম। আজি কচুখিনি কুটি ল'লোঁ, কচুথুৰিখিনি কুটি লৈ ধুনীয়াকৈ মই কচুপাত এখিলাতে মই ধুনীয়াকৈ দি দিলোঁ সোৱাদ অনুযায়ী নিমখ আৰু যিখিনি খুন্দি লৈছিলোঁ জালুক গোটেই সোপা দি দিছোঁ। একদম জ্বলাকৈ খাব লাগিব আজি। তাৰ পাছত এইখিনি হাতেৰে ধুনীয়াকৈ একেবাৰে সানি ল'লোঁ। সানি লৈ পেলাই তাতে আকৌ গোটা গোটা নহৰু দুটামান দি দিছোঁ। নহৰুকেইটা দি এনেকৈ বান্ধি ল'লোঁ। বান্ধি লৈ পেলাই মই এই কচুৰে চুঁচ এডালেৰে ইয়াক বান্ধি দিম। বান্ধি দি লৈ কি কৰিম, কেৰাহী এখনতে অকণমান তেল দিম। তেল দি পেলাই সেই টোপোলাটো দি দিলোঁ। টোপোলাটো দি ঢাকি দিম। ঢাকি দি পেলাই গেছৰ চিমটো অকণমান কমাই দিম। কমাই দি পেলাই অকণমান সময় পাছতে ইয়াক ইলুটি কৰি দিম। ইলুটি কৰি দিয়াৰ পাছত একদম সোনকালে হৈয়ে যাব। এইটো নিচিনা সোনকালে হোৱা বস্তু একোৱেই নাই, একেবাৰে গলি যাব। খাই যে ঠাণ্ডা বতৰত এইটো কি ভাল লাগে। এনেকৈ আকৌ এবাৰ লুটিয়াই দি ঢাকি দিলোঁ। ঢাকি দি পেলাই এয়া চাওকচোন একেবাৰে হৈ গ'ল কোমলে একদম কচু পাতে সৈতে চব পিঠি গৰম গৰম। আকৌ চামুচখন লৈছোঁ দেখিছেনে? আকৌ হাতেৰে অকণমান লিৰিকি বিদাৰি অকণমান দিলোঁ। দি পেলাই এয়া ভাত অকণমান লৈ ল'লোঁ। লৈ অকণমান খাই চাইছোঁ দেই টেষ্ট কৰি পেলাই। বাহ, কি যে ধুনীয়া হ'ল, খাই চাবচোন দেই।